নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে অলপ আগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ছাৰে তোমালোকক টুইট যোগে জনাইছিল যে আজি তোমালোকৰ SSLC 2025 ৰিজাল্ট ঘোষণা কৰিব। চ' টুইট যোগে কৈছিল যে 8টা বজাত তোমালোকৰ অফিচিয়েল নটিচ জাৰি কৰিব আৰু ইতিমধ্যে 8টা বাজিছে। চ' তোমালোকৰ কোন কেইটা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট উপলব্ধ হ'ব সেইখিনি তোমালোকক এতিয়া জনাই দিছে। চ' এতিয়া চোৱা তোমালোকে কোনকেইটা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট চাব পাৰিবা আৰু কেনেকৈ চাবা সম্পূৰ্ণ ইয়াত মই তোমালোকক দেখাই দিম। চ' তোমালোকে চোৱা ইয়াত এইখিনি তোমালোকৰ দিয়া হৈছে, ৱেবছাইট উপলব্ধ কৰিছে। তোমালোকে এইখিনি ৱেবছাইটত আৰু তোমালোকৰ মোবাইল এপো আছে, মোবাইল এপ ডাউনলোড কৰিব পাৰিবা আৰু এইখিনি ৱেবছাইট তোমালোকৰ ৰিজাল্ট আজি উপলব্ধ হ'ব। তোমালোকে এই কেইটা ৱেবছাইটত নিজৰ ৰিজাল্ট চাব পাৰিবা। টোটেল 14টা ৱেবছাইট মুকলি কৰিছে। এই 14টা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। চ' তোমালোকে এইখিনি ৱেবছাইটত গৈ তোমালোকৰ ৰিজাল্টখিনি চাব পাৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। আগতে কেনেকৈ মাৰ্কশ্বিট ডাউনলোড কৰিব সম্পূৰ্ণ মই দেখাই দিম আৰু কেনেকৈ ৰিজাল্ট চাবা যদি লাগে তেনেহ'লে মোক কমেণ্টত জনাবা, মই তোমালোকক দেখাই দিম। ধন্যবাদ।